নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আছামিজ হেকিং চেনেলত স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এথিকেল হেকিঙত এনমেপক কি ধৰণে ইউজ কৰিব পাৰিব। প্ৰথমে আমি জানি লওঁ এনমেপ কি হয়, এনমেপক কি ধৰণে ইউজ কৰিব পাৰিব, ই আমাক কি ধৰণে সহায় কৰিব পাৰিব। এনেকুৱা নহয় ইয়াক আমি হেকিং বা এথিকেল হেকিঙত ইউজ কৰিব পাৰিম। আপুনি ইয়াক আপোনাৰ নৰ্মেল ইউজৰ কাৰণেও ল'ব পাৰে। এই সকলোবোৰ কথা এই ভিডিঅ'টোত মই আপোনালোকক জনাম। কি আপোনালোকে এনমেপক কি ধৰণে ইউজ কৰিব পাৰিব, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এনমেপ মানে হৈছে নেটৱৰ্ক মেপাৰ। এইটো এটা ফ্ৰী আৰু অপেন চ'ৰ্চ ছফ্টৱেৰ হয়। আপুনি ইয়াক ফ্ৰী ব্যৱহাৰ কৰিব পাৰে। এই টুলটো হেকিং আৰু এথিকেল হেকিঙৰ কাৰণে বহুত ভাল টুল হয়, বহুত পাৱাৰফুল আৰু পপুলাৰ টুল হয়। এই টুলটো ভালনেৰেবিলিটি ডিটেকশ্যনৰ কাৰণে, পেনেট্ৰেশ্যন টেষ্টিঙৰ কাৰণে, হোষ্ট ডিস্কভাৰৰ কাৰণে, OS ডিটেকশ্যনৰ কাৰণে, পৰ্ট স্ক্ৰিনিঙৰ কাৰণে, আপুনি নিজৰ কাৰণে আপোনাৰ ছাৰ্ভাৰ বা হোষ্টত কি TCP, UDP, FTP পৰ্ট অপেন হৈ আছে, আপুনি এই টুলৰ সহায়ত জানিব পাৰিব আপোনাৰ নেটৱৰ্কত কি হোষ্ট আছে আৰু কি ছাৰ্ভিচ ব্যৱহাৰ কৰি আছে, সেই ছাৰ্ভিচৰ নাম কি আৰু ভাৰ্জন কি আছে আৰু কি অপাৰেটিং চিষ্টেম ইউজ কৰি আছে বা চিষ্টেমত কি পৰ্ট অপেন হৈ আছে। এই সকলোবোৰ ইনফৰমেশ্যন এনমেপ দি আপুনি জানিব পাৰে। ইয়াৰ মেইন ইউজ হৈছে নেটৱৰ্ক ডিস্কভাৰী আৰু চিকিউৰিটি অডিটিঙৰ কাৰণে। এই টুলৰ সহায়ত জানিব পাৰিব আপোনাৰ নেটৱৰ্ক বা ছাৰ্ভাৰত কি লুফল আছে, আপোনাৰ নেটৱৰ্ক বা ছাৰ্ভাৰৰ ভিতৰত কোনোবা ফালে সোমাব পৰা যাব নেকি। এই সকলোবোৰ এনমেপ দি জানিব পাৰে যে আপোনালোকৰ নেটৱৰ্ক আৰু ছাৰ্ভাৰৰ চিকিউৰিটি কিমান ষ্ট্ৰং হয়, এনমেপ দি জানিব পাৰে। বন্ধু বান্ধৱীসকল, এনমেপে ছেল্ফ স্ক্ৰিনিং কৰে, মানে সেই স্ক্ৰিনিংবোৰ সন্মুখৰ মানুহজনে গম নাপায়। এতিয়া আমি জানো হেকাৰে এনমেপৰ ইউজ কি ধৰণে কৰিব পাৰে। হেকিঙৰ কাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হ'ল কি ভিক্টিমৰ সকলোবোৰ ইনফৰমেশ্যন হোৱাৰ বহুত বেছি জৰুৰী হয়। কি ভিক্টিমে কি অপাৰেটিং চিষ্টেম ইউজ কৰি আছে, তাৰ চিষ্টেম কি পৰ্ট অপেন হৈ আছে। হেকাৰে আপোনাৰ চিষ্টেম স্ক্ৰিন কৰে আৰু চাই কি উইপন আছে। হেকাৰে সেইবোৰ বাগ বিচাৰিবলৈ ইউজ কৰে আৰু এথিকেল হেকাৰে সেই বাগ নাইকিয়া কৰি দিয়ে। আপোনালোকৰ নেটৱৰ্কৰ ভিতৰত যি লুফল আছে বা চিষ্টেমৰ যি লুফল আছে, এনমেপ দি ডিটেক্ট কৰি সেইবোৰ নাইকিয়া কৰি দিয়ে। বন্ধু বান্ধৱীসকল, এনেকুৱা নহয় কি এই টুলটো অনলি হেকাৰ আৰু এথিকেল হেকাৰে ইউজ কৰে। এইটো আপোনালোকে নৰ্মেল ইউজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। ধৰি লওক আপোনালোকৰ অফিচ বা ঘৰৰ নেটৱৰ্ক আছে আৰু আপুনি জানিব বিচাৰে যে কোনোবা বেলেগ আনন'ন মানুহ আপোনাৰ নেটৱৰ্কৰ লগত কানেক্ট হৈ আছে নে নাই, আপোনাৰ নেটৱৰ্ক ইউজ কৰি আছে নেকি, তেতিয়া আপুনি এনমেপ দি চেক কৰিব পাৰিব। তাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব আৰু কোন মানুহ আপোনাৰ নেটৱৰ্কত কানেক্ট হৈ আছে, সেই ব্যক্তিৰ IP কি, মেক এড্ৰেছ কি জানিব পাৰিব। আপুনি এই টুলটো দি জানিব পাৰিব কোনোবা আনন'ন মানুহ আপোনাৰ ইণ্টাৰনেট ইউজ কৰি আছে নেকি, আৰু সেই ব্যক্তিজনক বিচাৰি আপুনি আপোনাৰ ৰাউটাৰত ব্লক কৰিব পাৰিব আৰু এনমেপ দি সেই ব্যক্তিৰ IP আৰু মেক এড্ৰেছ চব পাই যাব আৰু মেক এড্ৰেছ দি আপুনি আপোনাৰ ৰাউটাৰৰ ফিল্টাৰত লগাই সেই ব্যক্তিক ব্লক কৰিব পাৰিব। তাৰপিছত সেই ব্যক্তিজন আপোনাৰ নেটৱৰ্ক ইউজ কৰিব নোৱাৰিব। এনেধৰণে আপুনি এই টুলটোক নৰ্মেল ইউজত ল'ব পাৰে। বন্ধু বান্ধৱীসকল, এই টুলটো প্ৰথমে লিনাক্সৰ কাৰণে বনাইছিল, বাট এতিয়া সকলো মেজৰ প্লেটফৰ্মৰ কাৰণে পোৱা যায়। আপুনি ইয়াক উইণ্ড'জৰ ভিতৰত, লিনাক্সৰ ভিতৰত বা মেক এড্ৰেছৰ ভিতৰত ইউজ কৰিব পাৰে। আৰু আপুনি এই টুলটোক কামাণ্ড লাইনৰ দ্বাৰা আৰু GUI দ্বাৰা ইউজ কৰিব পাৰে, মানে গ্ৰাফিকেল ইউজ ইণ্টাৰফেচৰ দ্বাৰা। যদি আপুনি ইয়াক প্ৰফেশ্যন ইউজ কৰিব বিচাৰে তেতিয়া কামাণ্ড লাইন দি ইউজ কৰক। এতিয়া আমি এক্সাম্পল চাওঁ কেনেধৰণে এনমেপ ইউজ কৰিব পাৰিব। এতিয়া আমি জানো এনমেপ কি ধৰণে ইনষ্টল কৰিব পাৰিব। যদি আপোনালোকে কালি লিনাক্স অপাৰেটিং চিষ্টেম ইউজ কৰি আছে তেন্তে কালি লিনাক্সত ইনবিল্ট আহে, আৰু যদি বেলেগ অপাৰেটিং চিষ্টেম ইউজ কৰি আছে তেন্তে আপোনালোকে টাৰ্মিনেলত আহি ইয়াত টাইপ কৰি দিব sudo apt install nmap, টাইপ কৰি এণ্টাৰ প্ৰেছ কৰিব, পাছৱৰ্ড দি দিব, তাৰপিছত আপোনাৰ এনমেপ ইনষ্টল হৈ যাব। যদিহে আপোনালোকে বেলেগ অপাৰেটিং চিষ্টেমৰ কাৰণে ইনষ্টল কৰিব বিচাৰিছে
তেন্তে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু এই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপুনি এই লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজটোত আহিব পাৰিব। এই পেজটোত অহাৰ পিছত আপুনি তলত আহিব, আহি ইয়াত দেখা পাব লিনাক্স, উইণ্ড'জ, OS, মেক OS। আপুনি যোনটো অপাৰেটিং ছিষ্টেমৰ কাৰণে ইনষ্টল কৰিব বিচাৰিছে সেইটো কাৰণে আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। এতিয়া আমি চাওঁ টাৰ্মিনেলৰ সহায়ত আপোনালোকে এনমেপক কি ধৰণে ইউজ কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ টাৰ্মিনেলটো ওপেন কৰি লওক। টাৰ্মিনেল ওপেন কৰি আপোনালোকে ইয়াত sudo su কৰি root user হৈ যাওক। যেতিয়া আপোনালোকে এনমেপ ইউজ কৰিব সদায় আপোনালোকে root user হৈ এনমেপক ইউজ কৰিব, তেতিয়া আপোনালোকে সঠিক ৰিজাল্ট পাব। তাৰ পিছত আপোনালোকে টাইপ কৰি দিয়ক nmap -s P। এইটো মানে হ'ল আপোনালোকৰ ছিষ্টেমৰ লগত কোনটো IP কানেক্টেড হৈ আছে চাবৰ কাৰণে আপোনালোকে। তাৰ কাৰণে আপোনালোকে IP টাইপ কৰি দিয়ক, আপোনালোকৰ ছিষ্টেমৰ IP টাইপ কৰি দিয়ক 168.0.110/ কিমান ৰেঞ্জৰ ভিতৰত আপোনালোকে চাব বিচাৰিছে। মই 24 দি দিছোঁ, দি এণ্টাৰ প্ৰেছ কৰি দিব। আপোনালোকৰ এণ্টাৰ প্ৰেছ কৰাৰ পিছত আপোনালোকে স্ক্ৰিনিং ষ্টাৰ্ট হৈ যাব। ইয়াত দেখা পাব আপোনালোকে কি IP এড্ৰেছ কানেক্টেড হৈ আছে আপোনাৰ ৰাউটাৰৰ লগত, তাৰ মেক এড্ৰেছ কি হয়, সকলোবোৰ ডিটেইলছ আপোনালোকে এই কমাণ্ডটোৰ থ্ৰুত পাই যাব। ইয়াৰ পিছত আমি চাওঁ nmap -help। আপোনালোকে nmap -help টাইপ কৰিলে আপোনালোকে ইয়াত দেখা পাব কি কমাণ্ড দিলে আপোনালোকে কি হ'ব, সকলোবোৰ ডিটেইলছ আপোনালোকে ইয়াত চাব পাৰিব। আপোনালোকে কিবা কমাণ্ড পাহৰি গ'লে আপোনালোকে ইয়াত হেল্প টাইপ কৰি আপোনালোকে সেই কমাণ্ডবোৰ চাব পাৰিব। কি কমাণ্ড দিলে আপোনালোকে কি কাম হ'ব সেইবোৰ চাব পাৰিব। ইয়াৰ পিছত আপোনালোকে টাইপ কৰি দিয়ক nmap -P n আপোনালোকৰ IP এড্ৰেছ টাইপ কৰি দিয়ক 192.68.0.110 টাইপ কৰি এণ্টাৰ প্ৰেছ কৰক। আপোনালোকে এইটো কমাণ্ড দিলে আপোনালোকে যোনটো ছিষ্টেমৰ আপোনালোকে স্ক্ৰিন কৰিব বিচাৰিছে সেই ছিষ্টেমটোত পিং নহয়, মানে ৰিকুৱেষ্ট বাৰে ৰিকুৱেষ্ট পঠাই নাথাকে আৰু বহুত স্পীড আপোনালোকৰ স্ক্ৰিন কৰে PN দিলে। ইয়াৰ পিছত আপোনালোকে টাইপ কৰি দিয়ক nmap -O। তাৰপিছত আপোনালোকৰ IP এড্ৰেছটো এইটো -O মানে হ'ল আপোনালোকৰ ছিষ্টেমত কি অপাৰেটিং ছিষ্টেম চলি আছে সেইটো চাবৰ কাৰণে। আপোনালোকে ইয়াত দেখা পাব লিনাক্স 2.6 চলি আছে, আপোনালোকে কি ভাৰ্জন হয়, OS CP, OS ডিটেইলছ, আপোনালোকৰ নেটৱৰ্ক ডিটেকশ্যন, সকলোবোৰ ডিটেইলছ আপোনালোকে ইয়াত পাই যাব। OS ৰিলেটিভ যি ডিটেইলছ থাকে সকলোবোৰ ডিটেইলছ আপোনালোকে এই O দিলে আপোনালোকে সেই ডিটেইলছবোৰ পাই যাব। ইয়াৰ পিছত আপোনালোকে টাইপ কৰি দিয়ক nmap -v। তাৰপিছত আপোনালোকৰ IP এড্ৰেছ, টাইপ কৰি এণ্টাৰ প্ৰেছ কৰক। আপোনালোকে এই SV কমাণ্ডটো দি আপোনালোকে কি পৰ্ট অপেন হৈ আছে সেইটো চাব পাৰিব। -SV কমাণ্ডটো দি যিমানবোৰ পৰ্ট অপেন হৈ থাকিব সকলোবোৰ পৰ্ট আপোনালোকৰ ইয়াৰ স্ক্ৰিনত শ্ব' কৰি দিব। তাৰপিছত আপোনালোকে টাইপ কৰি দিয়ক nmap -p। তাৰপিছত আপোনালোকে যিকোনো এটা পাৰ্টিকুলাৰ পৰ্টৰ নাম্বাৰ দি দিয়ক, যোনটো পৰ্ট আপোনালোকে স্ক্ৰিন কৰিব বিচাৰিছে, যিকোনো এটা পৰ্ট স্ক্ৰিন কৰিব বিচাৰিছে সেই পৰ্টৰ নাম্বাৰটো দি দিব লাগিব। যেতিয়া মই নাম্বাৰ দিলোঁ 3389। তাৰপিছত আপোনাৰ IP এড্ৰেছ দি দিয়ক 192.168.0.110 এণ্টাৰ প্ৰেছ কৰক। দেখা পাব আপোনালোকে এই পাৰ্টিকুলাৰ পৰ্টটো বিষয়ে আহি গৈছে, সেই পাৰ্টিকুলাৰ পৰ্টটো অপেন হৈ আছে নে নাই ইয়াত দেখাই দিছে। তাৰপিছত আপোনালোকে টাইপ কৰি দিয়ক nmap -p। তাৰপিছত আপোনালোকে 5000 to 8000। তাৰপিছত আপোনালোকৰ IP এড্ৰেছ,
এইটো কমাণ্ডে আপোনালোকৰ বুজাব মানে আপোনালোকে 5000 পোৰ্টৰ পৰা 8000 পোৰ্টলৈকে আপোনালোকে স্কেন কৰিব বিচাৰিছে তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব যিমানবোৰ পোৰ্ট ওপেন হৈ থাকিব 5000 ৰ পৰা 8000 ৰ ভিতৰত সকলোবোৰ শ্ব' কৰি দিব আপোনালোকৰ যেহেতু ইয়াত কোনো পোৰ্ট ওপেন হৈ থকা নাই সেইকাৰণে ইয়াত শ্ব' কৰা নাই এতিয়া আপোনালোকে টাইপ কৰি দিয়ক nmap -small p তাৰপিছত আপোনালোকে IP এড্ৰেছ দি দিয়ক এই আপোনালোকৰ -p -a কাম কৰিব আপোনালোকৰ যিমানবোৰ পোৰ্ট আছে সকলোবোৰ স্কেন কৰিব nmap বেসিক্যালি randomly 1000 পোৰ্ট স্কেন কৰে যেনেকৈ 1 15 16 এনেকৈ randomly 1000 পোৰ্ট স্কেন কৰে কিন্তু আপুনি -p দিলে আপোনালোকৰ যিমানবোৰ পোৰ্ট আছে সকলোবোৰ পোৰ্ট আপোনালোকে স্কেন কৰি দিব তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব দেখা হ'ব সকলোবোৰ পোৰ্ট স্কেন হৈ যাব যেহেতু মোৰ এটা পোৰ্টে ওপেন হৈ আছে সেইকাৰণে বাৰে বাৰে এটা পোৰ্টে ওপেন দেখাই আছে সেম কাম আপোনালোকে আৰু কমাণ্ড দি কৰিব পাৰে সেইটো কমাণ্ড হ'ল nmap -p1 65535.192.168.0.110 এই কমাণ্ডে আপোনাৰ 65535 পোৰ্ট স্কেন কৰিব ইয়াৰ পিছত আপুনি টাইপ কৰি দিয়ক nmap -skip equal view ln তাৰপিছত আপোনাৰ IP এড্ৰেছটো টাইপ কৰি দিয়ক এই কমাণ্ডটোৱে আপোনাৰ সিস্টেমত যদি কিবা ভালনাৰেবল থাকে তেন্তে আপোনাৰ এই কমাণ্ডটোৱে শ্ব' কৰি দিব কি আপোনালোকৰ সিস্টেমত ভালনাৰেবল আছে সকলোবোৰ শ্ব' কৰি দিব এই কমাণ্ডটোৱে যেহেতু মোৰ সিস্টেমত একো ভালনাৰেবল নাই সেয়ে ইয়াত কোনো ভালনাৰেবল দেখুৱা নাই যদি আপোনালোকৰ সিস্টেমত কিবা ভালনাৰেবল থাকে তেন্তে আপোনালোকৰ সিস্টেমটো দেখাই দিব ভালনাৰেবল কি হৈ আছে ইয়াৰ পিছত আপোনালোকে চাওক কমাণ্ডবোৰ সকলো কমাণ্ড যদি একেলগে টাইপ কৰিব বিচাৰিছে কেনেকৈ টাইপ কৰিব পাৰিব যেটো nmap তাৰপিছত আপোনালোকে বিচাৰিছে নো পিং স্কেন কৰিবৰ কাৰণে তাৰপিছত আপোনালোকে বিচাৰিছে সাৰ্ভিস পোৰ্ট স্কেন কৰিবৰ কাৰণে তাৰপিছত আপোনালোকে ভালনাৰেবল আছে নে নাই তাক আপোনালোকে স্কেন কৰিব বিচাৰিছে সকলোবোৰ টাইপ কৰি আপোনালোকৰ IP এড্ৰেছটো দি দিয়ক আপোনালোকৰ গোটেইবোৰ কাম এটা স্ক্ৰিনতে হৈ যাব ইয়াত দেখাবলৈ আপোনাৰ কি পোৰ্ট ওপেন হৈ আছে সকলোবোৰ ডিটেইলছ মানে এটা স্ক্ৰিনতে আপোনালোকক দি দিছে ইয়াৰ পিছত আপোনালোকে যদি স্পিড স্কেনিং কৰিব বিচাৰিছে তাৰ কাৰণে আপোনালোকে টাইপ কৰি দিব nmap -t capital T5 তাৰপিছত আপোনালোকৰ IP এড্ৰেছ দি দিব টাইপ কৰি এণ্টাৰ প্ৰেছ কৰিব আপোনালোকৰ বহুত স্পিড আপোনালোকৰ স্কেনিং হ'ব আপোনালোকে তাতকৈ যদি স্লো কৰিব বিচাৰিছে আপোনালোকে টাইপ কৰি দিব T4 ঠিক তেনেদৰে আপোনালোকে T3 তাতকৈ আৰু স্লো হ'ব T2 তাতকৈ আৰু স্লো হ'ব আৰু T1 সবতকৈ স্লো আপোনালোকে স্কেন কৰিব ইয়াৰ পিছত আপোনালোকে টাইপ কৰি দিব nmap -r তাৰপিছত IP এড্ৰেছ 110 আছিল টাইপ কৰি এণ্টাৰ প্ৰেছ কৰিব আপোনালোকে r2 টাইপ কৰিলে আপোনালোকৰ 1 by 1 স্কেনিং কৰি গৈ থাকিব ইয়াৰ পিছত আমি চাওঁ nmap -sc তাৰপিছত IP এড্ৰেছ 0.110 এইটো কমাণ্ড দিলে মানে ওপৰে স্কেন কৰিব একদম ডিপলি স্কেন নকৰে ইয়াৰ পিছত আমি চাওঁ nmap -A তাৰপিছত IP এড্ৰেছ
-a দিলে আপোনালোকৰ অল ইন ওৱান স্কেন কৰে OS ভাৰ্জন প্ৰপাৰ স্কেন কৰে -a দিলে ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই থাকিব বিচাৰিছে আৰু আপুনি এজন এথিকেল হ্যাকাৰ হ'ব বিচাৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি লওক তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাত গুচি যাব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে